নমস্কাৰ গ্ৰহণ কৰিব। বৰ্তমান অসমৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে গুৱাহাটীত 23,000 বেকাৰ যুৱবিলাকক চাকৰি দিয়াৰ যিটো এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন চলি গ'ল, এই সময়তে বিভিন্ন ঠাইত বিভিন্ন LP স্কুলত মাষ্টৰ এপইণ্টমেণ্ট দিয়া হৈছে। কিন্তু খুব দুখৰ বিষয় যে অসম চৰকাৰে বা অসমৰ বিভিন্ন জিলাত DC অফিচ বা DO অফিচত থকা ব্যক্তিসকলে জানে যে অসমত বড়ো মিডিয়াম আছে, কিন্তু এই কথাটো চবেই জানে। তথাপিও তেওঁলোকে বড়ো মিডিয়ামৰ স্কুলবিলাক নিষেধ কৰাৰ কাৰণে তেওঁলোকে যি ষড়যন্ত্ৰ চলাই আছে, এইটো আমাৰ কাৰণে খুব দুখৰ বিষয়। গতিকে মই ধেমাজিত বৰ্তমান আছোঁ। এই ধেমাজিত জিলাত সব জিলাতকৈ বেছি অসমীয়া মিডিয়ামত টেট পাছ কৰা ব্যক্তিসকলক এই ধেমাজি জনাই অঞ্চল আৰু ধেমাজি জিলাৰ ভিতৰত থকা বিভিন্ন LP স্কুলত তেওঁলোকে এতিয়া পোষ্টিং কৰিছে। কিন্তু তেওঁলোকে অসমীয়া মিডিয়ামত পঢ়ি বড়ো মিডিয়ামৰ কেনেকৈ শিক্ষা দান কৰিব, এইটো চিন্তনীয় বিষয় হৈ পৰিছে। গতিকে অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে, ইয়া আমাৰ কাৰণে বা বড়ো জনগোষ্ঠীৰ কাৰণে খুব দুখৰ বিষয়। যিহেতু বড়ো ভাষা বৰ্তমান 8th শিডিউলত বা ভাৰত সংবিধানৰ অধীনত স্বীকৃতি পোৱা এটা ভাষা। এই ভাষাক অসমৰ বুকৰ পৰা বা ভাৰতবৰ্ষৰ বুকৰ পৰা নিষেধ কৰা যিটো ষড়যন্ত্ৰ বা মাষ্টাৰ প্লেন আগৰ পৰা চলি আহিছে। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনাব বিচাৰিছে যে আপোনালোকে জানে অসমত বৰ্তমান one of the most largest nation among the north eastern region বড়োসকলৰ কাৰণে যিটো ভাৰত চৰকাৰে যিটো আমাক ভাষা স্বীকৃতি দিলে আৰু BTC আৰু অসমৰ বাহিৰত থকা ব্যক্তিসকলৰ বড়ো কছাৰী অট'নমাছ কাউন্সিল বৰ্তমান প্ৰদান কৰা হৈছে। এই এটা বৃহৎ আদিম জাতিক এতিয়া অসম চৰকাৰে যেনেকৈ নিষেধ কৰা ষড়যন্ত্ৰ চলাইছে, ই ভাষাৰে দিশত হওক বা অন্য দিশৰে হওক, এই ট্ৰাইবেল কমিউনিটি অসমত থকা ট্ৰাইবেল কমিউনিটিবিলাকক যেনেকৈ অসমীয়া অফিচাৰবিলাকে জানি বুজি তেওঁলোকে বড়ো মিডিয়ামৰ স্কুলত টকা পইচা লৈ কিছুমান জাগাত কিছুমান প্ৰাথমিক বিদ্যালয়ত তেওঁলোকে টিচাৰ পষ্টিং কৰি আছে। তেওঁলোকে জানে যে চাৰ্টিফিকেটত অলৰেডি MIL লিখা থাকে বা কোন মিডিয়ামত পঢ়িছে তেওঁলোকৰ চাৰ্টিফিকেট চেকআপ কৰাৰ পিছত তেওঁলোকে জানে। তথাপিও তেওঁলোকে বিভিন্ন ঠাইত বহু বছৰৰ আগৰ পৰা তেওঁলোকে বড়ো ভাষা LP স্কুলবিলাকক অসমীয়া মাধ্যমত মাষ্টৰ তেওঁলোকে পষ্টিং কৰি আছে। আৰু বিভিন্ন সময়ত নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভাই তেওঁলোকক ইয়াৰ বিষয়ে বহুবাৰ আলোচনা কৰিব লগা হৈছে। গতিকে বৰ্তমানো অসম চৰকাৰে 1 লাখ নিবনুৱা সংস্থাপন দিয়াৰ নামত 23,000 যুৱকক চাকৰি প্ৰদান কৰিলে। এই চাকৰিত বিভিন্ন ব্যক্তিয়ে টকা পইচা নিদিয়াকৈ চাকৰি পোৱা বুলি অসম চৰকাৰে যি গৌৰৱ কৰিছে আৰু ছ'চিয়েল মিডিয়াৰ কিছু ভাইৰেল হৈ আছে। কিন্তু মই এই ভিডিঅ'ৰ জৰিয়তে অসমৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগুদাক মই এই ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছে, আপোনালোকে বড়ো মিডিয়ামত LP স্কুলৰ অসমীয়া মিডিয়ামত মাষ্টৰ দিয়াটো আমাৰ কাৰণে গ্ৰহণযোগ্য হোৱা নাই। গতিকে আপোনালোকে চিন্তা চৰ্চা কৰি এই যিবিলাক বড়ো মিডিয়ামৰ LP স্কুলত আপোনালোকে অসমীয়া মিডিয়ামত মাষ্টৰ পষ্টিং কৰিছে, এইবিলাক আপোনালোকে উঠাই ল'ব লাগে। আৰু লগতে মই বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি মাননীয় দীপেন বড়োক মই অনুৰোধ জনাইছোঁ, আপোনালোকে অতি সোনকালে চৰকাৰৰ লগত আলোচনা কৰিব লাগে। যিহেতুকে আমাৰ বড়োবিলাকৰ ভিতৰত বৰ্তমান টেট আৰু চিটেটত কোৱালিফাইড হোৱা বহুতো বেকাৰ ল'ৰা আছে। তেওঁলোকক এই যিবিলাক অসমীয়া মিডিয়ামত মাষ্টৰ তেওঁলোকে প্ৰদান কৰিছে, এই স্কুলত যদি বড়ো মাধ্যমত টেট বা চিটেট পাছ কৰা ব্যক্তিসকলে চাকৰি পালে এইখিনি LP স্কুল লগতে কিছুমান বড়ো বেকাৰ সংস্থাপন পালাক হয়। কিন্তু আমি
শিক্ষাৰ অৰ্হতা থকা স্বত্তেও আমি বঞ্চিত হ'ব লগা হৈছে। গতিকে মাননীয় ৰনজ পেগু এডুকেশ্যন মিনিষ্টাৰ অফ আছাম মই জনাব বিচাৰিছে, স্পেচিয়েলি ৰনজ পেগুৰ যিটো এৰিয়া ধেমাজি ডিষ্ট্ৰিক্টতে অসমত বিশেষকৈ বেছি অসমীয়া মিডিয়ামত পঢ়া ব্যক্তিসকলক বড়ো মিডিয়ামত পষ্টিং কৰা হৈছে। গতিকে চৰকাৰে ইয়াৰ সম্পৰ্কে অতি সোনকালে সমালোচনা কৰিব লাগে আৰু বিভিন্ন ঠাইত থকা DC অফিচ বা DO অফিচবিলাকৰ অফিচাৰবিলাকক তেওঁলোকে জনাব লাগিছিল এইটো অসমৰ বড়ো মিডিয়ামৰ হয়। তেওঁলোকে লিষ্টটো চালে বা DO অফিচৰ থ্ৰুদি তেওঁলোকে জানে কোনটো LP স্কুল বড়ো মিডিয়াম, কোনটো অসমীয়া মিডিয়াম, কোনটো মাদ্ৰাছা স্কুল, কোনটো হিন্দী মিডিয়াম তেওঁলোকে চবেই জানে। গতিকে জনা স্বত্তেও তেওঁলোকে বাৰে বাৰে ভুল কৰি আহিছে, এইটো খুব দুখৰ বিষয়। ঠিক তেনেদৰে মাননীয় শিক্ষামন্ত্ৰী ৰনজ পেগুৰ ঠাইতে বিশেষকৈ এই ঠাই ধেমাজি অঞ্চলটো MSC মিচিং অট'নমাছ কাউন্সিল অধীনত পৰে। ইয়াতে বিভিন্ন বড়ো মিডিয়ামৰ LP স্কুল আছে আৰু বহুতো বড়ো জনসংখ্যা বসতি প্ৰধান এৰিয়া। গতিকে ইয়াত থকা LP স্কুলত তেওঁলোকে জোৰ জবৰদস্তিকৈ বড়ো মিডিয়ামত অসমীয়া ব্যক্তি বা নন বড়ো কমিউনিটি বিলাকক মাষ্টৰ হিচাপে তেওঁলোকে পষ্টিং হৈছে। ইয়াৰ কাৰণে বিভিন্ন অঞ্চলত বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ৰাইজে। গতিকে অতি সোনকালে মাননীয় শিক্ষামন্ত্ৰী ৰনজ দাক মই অনুৰোধ জনাইছোঁ, যিহেতু আপুনি ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা জয়ী হৈ আপুনি বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী হিচাপে আপুনি পাইছে। গতিকে আপুনি নিজৰ এৰিয়াত থকা বড়ো LP স্কুলটো চাব লাগে। লগতে বিভিন্ন ঠাইত বিভিন্ন জেগাৰ পৰা বা বিভিন্ন গাঁৱৰ পৰা আপোনাক বড়ো ব্যক্তিসকলে বহুতো ভোট প্ৰদান কৰি আপোনাক জয়যুক্ত কৰালে। গতিকে আপুনি এই আপোনাৰ ডিষ্ট্ৰিক্টত থকা বা জনায়াবাদ ধেমাজি অঞ্চলত থকা বিভিন্ন LP স্কুলত এতিয়া বৰ্তমান প্ৰথমে 4জন ব্যক্তিক প্ৰদান কৰা হয়, তাতকৈ আৰু বেছি বৰ্তমান বিভিন্ন ঠাইত অসমীয়া মিডিয়ামৰ পৰা টেট কোৱালিফাইড ব্যক্তিসকলৰ মাষ্টৰ পষ্টিং কৰি আছে। মই জনাত মই 4টা LP স্কুলৰ কথাটো মই জনাব বিচাৰিছোঁ। যেনে ধেমাজি ডিষ্ট্ৰিক্টৰ অধীনতে উত্তম দাস ঠাইকাবাৰী LP স্কুলত তেওঁক পষ্টিং কৰা হৈছে। তেওঁ স্পেচিয়েলি অসমীয়া মিডিয়ামত ল'ৰা, তেওঁ বড়ো শিকাবই নোৱাৰে। এই বড়ো শিকাব নোৱাৰা মাষ্টৰে কেনেকৈ বড়ো মিডিয়ামত শিক্ষাদান কৰিব, এইটো চিন্তনীয় বিষয় হৈ পৰিছে। তাৰপিছত দ্বিতীয়ত আছে, ছেকেণ্ডত আছে প্ৰাঞ্জল দলে উলনি বড়ো LP স্কুল। তেওঁ বড়ো ভাষাত তেওঁ নাজানে বা তেওঁলোকে অসমীয়া মিডিয়ামত পঢ়া ল'ৰা, তেওঁকে বড়ো মিডিয়াম LP স্কুলত তেওঁক পষ্টিং কৰা হৈছে উলনি বড়ো LP স্কুলত। তাৰপিছত দিগন্ত ৰাভা নামনি উলনি বড়ো LP স্কুল, তেওঁ অসমীয়া মিডিয়ামৰ পঢ়া ল'ৰা। তেওঁ অসমীয়া মিডিয়ামৰ পঢ়া ল'ৰা কেনেকৈ বড়ো ভাষা শিকাই বড়ো ছাত্ৰবিলাকক শিক্ষা প্ৰদান কৰিব, এইটো চিন্তনীয় বিষয় হৈছে। ঠিক তেনেকুৱা দিৱজ্যোতি বৰুৱা উলুৱনি মাজগাঁৱনি বড়ো LP স্কুলক তেওঁলোকক মাষ্টৰ হিচাপে এপইণ্ট দিয়া হৈছে। গতিকে আপোনালোকে চিন্তা কৰি চাওক, যে অসমৰে আমি সন্তান বা অসমীয়া ভাষাৰ মূল ভাষা হিচাপে ক'ব লাগিলে আমি বড়ো ভাষাটোৱে ক'ব লাগিব। গতিকে অসমত থকা এই বড়ো জাতিক নিষেধ কৰা যিটো ষড়যন্ত্ৰ চলাই আছে চৰকাৰে, গতিকে আপোনালোকে জানে বুৰঞ্জীত লিখা আছে অসমত যিমান মাটি বাৰী আছিল এইটো ট্ৰাইবেল কমিউনিটিবিলাকে বিলাকত আছিল। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বিষয়ে আগতে কৈছে, অসমত থকা গুৱাহাটীৰে হওক বিভিন্ন ঠাইৰে হওক ট্ৰাইবেল কমিউনিটিৰ মানুহে বড়োবিলাকৰে মাটি আছিল, তেওঁলোকে উচ্ছেদ কৰিব নোৱাৰে। তেওঁলোকৰ ভাষা সংস্কৃতি জীয়াই থকাৰ চৰকাৰে বিভিন্ন দায়িত্ব আছে বুলি কৈ আছে। তেওঁলোকে কিন্তু কথাৰে পুলজাৰি মাৰি কিন্তু উল্টাই তেওঁলোকে বড়ো ভাষা বা বড়ো জাতিক বা বড়ো ভাষা সংস্কৃতি নিষেধ কৰাৰ কাৰণে তেওঁলোকে যিটো মাষ্টাৰ প্লেন বনাইছে এইটো কৰিব নালাগে। গতিকে অতি সোনকালে ইয়াৰ বিষয়ে অসম চৰকাৰে সিদ্ধান্ত লওক আৰু বড়ো মিডিয়ামক যিবিলাক বড়ো মিডিয়ামত টেট কোৱালিফাইড বা চিটেট কোৱালিফাইড ব্যক্তিসকল আছে তেওঁলোকৰ
বড়ো মিডিয়ামত বড়ো মাষ্টৰে দিব লাগে। অসমীয়া মিডিয়ামত মাষ্টৰ দি বড়ো ভাষাক নিষেধ কৰা যিটো ষড়যন্ত্ৰ বৰ্তমান চলাই আছে, গতিকে এই ষড়যন্ত্ৰ যিটো অসম চৰকাৰত যিটো মাষ্টাৰ প্লেন বড়ো ভাষাত নিষেধ কৰা যিটো ষড়যন্ত্ৰ, এইটো অতি সোনকালে বন্ধ কৰিব লাগে। আৰু বড়ো ভাষা ভালকৈ শিকিব পৰা বা লিখিব পৰা বড়ো ব্যক্তিক আপোনালোকে এই বড়ো স্কুলত এপইণ্টমেণ্ট দিব লাগে বুলি মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ। গতিকে আমাৰো নিজৰ ভাষা সংস্কৃতি জীয়াই ৰখাৰ আমাৰ অধিকাৰ আছে। গতিকে আমি বড়ো ভাষাই মাত্ৰ অসমত জীয়াই থাকিব লাগে এইটো আমি ক'ব বিচৰা নাই। অসমীয়া ভাষাই জীয়াই থকা অসমত যিমান ভাষা আছে বা স্বীকৃতি পোৱা ভাষা আছে তেওঁলোকক জীয়াই থাকক। লগতে আমাৰ বড়ো ভাষাটো আপোনালোকে জীয়াই থাকিবলৈ আমাক অধিকাৰ প্ৰদান কৰক। গতিকে বড়ো মিডিয়াম LP স্কুল জোৰ জবৰদস্তিকৈ অসমীয়া মিডিয়ামত মাষ্টৰ যিটো পষ্টিং কৰি আছে এইটো অতি সোনকালে বন্ধ কৰিব লাগে। আৰু যিবিলাক DO অফিচত থকা বহি থকা ব্যক্তিসকলে ইলিগেলভাৱে বড়ো মিডিয়ামত টেট কোৱালিফাইড ব্যক্তিসকলৰ যিহেতুৱে পষ্টিং কৰাৰ সহায় কৰিছে, ইয়াৰ বিষয়ে সিদ্ধান্ত ল'বলৈ বিভিন্ন ডিষ্ট্ৰিক্টত নিৰ্দেশ দিব লাগে। মই ভিডিঅ'টো বেছি লম্বা কৰিব নিবিচাৰোঁ। এইখিনিতে মোৰ ভিডিঅ'টো মই শেষ কৰিব ওলাইছোঁ। হয়তো শেষক যি ব্যক্তিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে হয়তো শেষক আপোনালোকক মই নমস্কাৰ কৰি মোৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। নমস্কাৰ।